Hello guys, মই পাপৰিবাই মোৰ চেনেলত আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটোতে মোৰ বছ মানে দেউতাৰ জন্মদিন, তো দেউতাৰ কাৰণে অকণমান এটা সৰু ছাৰপ্ৰাইজ ৰাখিছিলোঁ। ৰাতি ছাৰপ্ৰাইজটো দিম বুলি ভাবি ইমানেই টোপনি ধৰিলে নহয় কি ক'ম, উঠি আহিব নোৱাৰিলোঁ। সেয়েহে এতিয়া ৰাতিপুৱা দিম বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। A few moments later. পাপালৈ একো আনিবলৈ নহ'লে, সেয়েহে এয়া কেক এটা আৰু চকলেট এটাকে আনিছোঁ। এতিয়া পাপাক দিমগৈ আৰু পাপাৰ ৰিয়েকশ্যনটো চাম। হেপী বাৰ্থডে। Thank you. জন্মদিন বুলি এয়া এতিয়া খানাটো গোটাই লৈছোঁ। এয়া মাংস ভাজি আছে আৰু আচাৰ কিবাকিবি লৈ খাম আৰু। ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।